Hi friends. আজি মই অনলাইন অহাৰ মেইন কাৰণটো হ'ল এটা খুব দুখৰ খবৰ। যোৱাকালি মই মোৰ ফেমিলিৰ লগত শ্বিলঙলৈ ফুৰিবলৈ আহিছিলোঁ। বিহুৰ বন্ধ পাই মোৰ আত্মহীয়া এটা কেঁচুৱা, মোৰ ৱাইফ, মোৰ ভাইটিৰ ৱাইফ, এনেকৈ আমি এটা ফেমিলি শ্বিলঙলৈ ফুৰিবলৈ আহিছিলোঁ। তো মাজতে আমি আপোনালোকেও দেখা পাইছে চাগে, মাজতে ডিচেম্বৰ নৱেম্বৰ মাহত খুবকৈ ফেচবুক আৰু নিউজত আহিছিলে কি শ্বিলঙলৈ অহা ৰাস্তাত কিছুমান দুৰ্বৃত্তই ৰাস্তাৰ মাজত মবিল পেলাই বা তেনেধৰণৰ কিছুমান বস্তু পেলাই গাড়ীবোৰ এক্সিডেণ্ট হোৱাত বাধ্য কৰে আৰু লগে লগে কিছুমান কেৰেং ওচৰে পাজৰে ৰখি থাকে আৰু এটা খুব ডাঙৰ এমাউণ্ট ডিমাণ্ড কৰি পেলাই সেই গাড়ীবোৰ উদ্ধাৰ কৰিবলৈ আহে। তো যোৱাকালি মই দেখা পাইছিলোঁ ইমান দিনে, তাৰপিছত মাজতে দেখিছিলোঁ বন্ধ হৈছিল, কিন্তু যোৱাকালি মোৰ লগত ঠিক তেনেধৰণৰ এটা ঘটনা ঘটিলে। মই বৰাপানী পোৱাৰ আগে আগে মোৰ গাড়ীখনো তেনেকৈ মবিলৰ ওপৰত গাড়ীখন উঠি অলপ কিনকিনীয়া বৰষুণ আছিলে, গাড়ীখন স্কিড কৰি গৈ এটা ডাঙৰ খালত গৈ সোমাই গ'ল। কিন্তু ওপৰৱালা দোৱাত মোৰ ফেমিলিৰ ইমান এটা ক্ষতিগ্ৰস্ত নহ'ল, মোৰ বাচ্চাটো একো এটা নহ'ল, একো প্ৰব্লেম নহ'ল, কিন্তু মোৰ ৱাইফৰ অলপ দুখ পাইছে, উঠে চুঠে, দাঁতৰ পৰা বহুত তেজ ওলাইছে আৰু তেনেকৈ সৰু সৰুকৈ মোৰ গাড়ীখন অলপ ডেমেজ হৈছে। মই ফটোখিনি আপলোড কৰিম, গোটেইখিনি ফটো মই ফেচবুকত আপলোড কৰিম, কি ধৰণে কেনেকৈ হৈছিলে, গোটেইখিনি ফটো আছে মোৰ তাত। তাৰপিছত আমি আৰক্ষীক জনোৱা হৈছিলে। মোৰ মাহীমুহা ঘৰৰ ওচৰতে 2-3 কিলোমিটাৰ মানৰ ভিতৰতে মাহীমুহাহঁতৰ ঘৰৰ 2-3 কিলোমিটাৰ ভিতৰতে এক্সিডেণ্টটো হৈছিলে। তো ইন দ্য মিন টাইম মোৰ মাহীহঁত আহি পালেহি। তো মোৰ এক্সিডেণ্টটোৰ জাষ্ট 2 মিনিটৰ ভিতৰতে এজন ব্যক্তিয়ে মটৰচাইকেল লৈ আহি পেলাই কেৰেং লাগে নেকি সুধিবলৈ ষ্টাৰ্ট কৰিলে। তো আমাক নালাগে বুলি ক'লো, আমি মানুহ আহি আছে, কাৰণ মই তেতিয়া মোৰ বাচ্চা, মোৰ ৱাইফ হস্পিটেললৈ নিবলৈ কাৰণে মই দৌৰাদৌৰি কৰি আছিলোঁ। তাৰপিছত মই হস্পিটেল নি তেওঁলোকক দেখাই মেলি যেতিয়া গাড়ীখন মই উঠাবলৈ আহিলোঁ, আমি থানাত ফোন কৰিছিলোঁ। তো আমি যোনখন থানাত ফোন কৰিছিলোঁ সেইখনো নহয়, বেলেগ এখন থানাৰ পৰা কেইজনমান চিভিল ড্ৰেছত পুলিচ আহিলে। তেখেতে পুলিচ বুলি কৈছে, কিন্তু গাড়ীখন পুলিচৰ গাড়ী আৰু লগতে এখন প্ৰাইভেট কেৰেং গাড়ী আহিলে। তো প্ৰাইভেট কেৰেং গাড়ীখন মই কেৰেংখন দেখাৰ লগে লগে মই প্ৰথমতে উঠাবলৈ বিচৰা নাছিলোঁ, যিহেতু আমি আৰক্ষীক দিছো, মোৰ মহামাহীহঁতো ফোন কৰিছিলে। তো তেওঁলোকে আমি ভাবিলোঁ কি থানাৰ পৰা কোনোবা গাড়ী আহিলে আমি গাড়ীখন উঠাম, আৰু তেওঁলোকে অলমষ্ট 4,000-5,000 মান তেওঁলোকে চাৰ্জ কৰিছিলে আমাক, ইমান টকা লাগিব। তো তাৰপিছত কি হ'ল, আমি যেতিয়া ড্ৰাইভাৰজনক ক'লো কি আপোনালোক যদি প্ৰাইভেট হয় আমি নুঠাওঁ, আমি থানাত খবৰ দিছোঁ, থানাৰ পৰা আহিব গাড়ী, তেনেকুৱা কৰাৰ পিছত উইদিন 2 মিনিট এজন ব্যক্তি আহিলে তাতে। তেখেতৰ ঘৰ একদম এক্সিডেণ্ট হোৱাৰ একদম লগতে, সেই কেৰেংখনৰ মালিকো তেখেত নিজে। তাৰপিছত তেখেতে মোৰ লগত খুব তৰ্কাতৰ্কি কৰিলে কি আপুনি আমাৰ গাড়ী দিয়ে উঠাব লাগিব, এনেকুৱা তেনেকুৱা বহুত তেওঁলোকৰ ভাষাত, মই বহুত তেওঁলোকৰ ভাষাবোৰ যিহেতু বুজি নাপাওঁ, খুব খং কৰি যোৱা নিচিনা লাগিলে। তাৰপিছত উপায় নোহোৱাত মই তেওঁলোকৰ গাড়ীখন, মোৰ মহামাহীহঁতো আহি পালেহি, আহি পাই তেওঁলোকৰ লগত কথা পাতি ওচৰৰ চিনাকি দিয়াৰ পিছত 1,500 টকাত মোৰ গাড়ীখন উঠাই দিলে। কিন্তু মোৰ কথাটো হ'ল কি, যদি কোনোবাই এই কামটো জানি বুজি কৰিছে, তেনেহ'লে মানুহৰ জীৱনটোক লৈ এই যে 2-3 হাজাৰ টকাৰ কাৰণে যিটো খেলা হৈ আছে, এইটো খুব খুব দুৰ্ভাগ্যজনক। আৰু মোৰ লগত হৈছে মানে কালি আপোনালোকৰ লগতো হ'ব। তো সেইটো হিচাপত মই এই ভিডিঅ'টো আপলোড কৰিবলৈ বিচাৰিলোঁ কি এটলিষ্ট মোৰ লগত যিটো হৈছে আপোনালোকৰ লগত নহওক, আপোনালোক সাৱধান হওক। আৰু পৰাপক্ষত এনেকুৱা বতৰত শ্বিলঙলৈ অহাটো উইথ ফেমিলি হওক বা নিজে অকলশৰীয়াকৈ হওক অহাটো মই ছাজেষ্ট নকৰোঁ। তো যিমান পাৰে এই পষ্টটো শ্বেয়াৰ কৰক, কাৰণ মোৰ লগত যিটো হৈছে কালি আপোনালোকৰ লগতো হ'ব পাৰে। মোৰ ভাগ্যখন ভাল, মোৰ কম ক্ষতি হ'ল বা কাৰোবাৰ মোতকৈও বেছি ক্ষতি হ'ব পাৰে। আৰু কালি জনামতে যেতিয়া মানুহ পাব্লিকে দেখি অহা যোৱা কৰা মানুহে যেতিয়া দেখা পাই পেলাই ৰখিছে, তেওঁলোকে কৈছে মোৰ গাড়ীখনৰ লগতে আগলৈ আৰু 2-3খন গাড়ী একেধৰণে এক্সিডেণ্ট হৈ কালি পৰিছে একেটা সময়তে। খুব বৰষুণ আছিলে সেইখিনি সময়ত, আৰু মই ৰাস্তাত কেনেকৈ মবিল পেলাই ৰাখিছে আৰু মোৰ গাড়ীখন কেনেকৈ এক্সিডেণ্ট হ'ল সেইখিনি ফটো মই আপলোড কৰিম। কাইণ্ডলি যিমান পাৰে শ্বেয়াৰ কৰক। আৰু আমাৰ অসম চৰকাৰে যদি এইটো বস্তু জ্ঞাত হৈছে এইখিনি এনেকুৱা ধৰণৰ এক্সিডেণ্ট, তো কাইণ্ডলি অকণমান মেঘালয় গভৰ্ণমেণ্টৰ লগত কেনেকৈ ধৰণৰ কথা বতৰা পাতি এই প্ৰব্লেমটো চলিউশ্যন কৰিব পাৰে সেইটো মই তেওঁলোকক
আহ্বান জনালোঁ। কাইণ্ডলি যিমান সোনকালে পাৰে এইটো এই এনেকুৱা ধৰণৰ দুৰ্যোগ এক্সিডেণ্টবোৰৰ পৰা যেন মানুহ বাচিব পাৰে সেইটো ব্যৱস্থা লওক। থেংক ইউ।